Hi guys, welcome back to Sumi's vlog. কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে আৰু আজি হল মাঘ বিহু। হ্যাপি মাঘ বিহু ক বলো। হ্যাপি মাঘ বিহু। এটা আমি আইছো পথাৰত ইতান এইয়া মানে কতে ভেলাটো দেখছি না? ভেলাটো মানে ইতানো গেলি হেৰি জ্বলে দিয়া নাই। ইতান সেইকাৰণে আমি ভাবলো অলপমান বেহাৰত দেখি যাও। আমাৰ বেহাত দেখে আছো ৰবা আপোনালোকক। সকলোৱে বিহু খাবলৈ আহিব ৰাইজ। আমাৰ ঘৰত আহিব পিঠা লাৰু সব বনাই আছে আইলি হল আৰু। ইতান আমি বেহাৰৰ তলত যাম। এই আমার বেহার ভাল হয় না বলে হিমান নাই গাইজ নাই ভাল হয় নাই হিমান ভাল মানে ভালকে ফুল হয় নাই বেছি দিন হোৱা নাই দিবা কাৰণে ন সেইকাৰণে গাইজ এই চাওক আমাৰ পথাৰৰ পৰিৱেশ মই ঘূৰি দিছো এক পাক দেখছি না গাইজ এয়া হল আমাৰ বেহাৰ আৰু আমি তাতে ফটো উঠবা যাওঁ বেহাৰত ফটো উঠাটো মেন্ডেটৰি নে কি বোলো একদম ফটো তুলিমে তুলিম এতিয়া আমি বেহাৰৰ তলত যাওঁ বেহাৰৰ মাজত যাওঁ যাই ফালে ফটো মাৰো আৰু ভেলা পুৰব তেতিয়া আমি দেখাম আৰু একবাৰ মই ক'লো হ্যাপি মাঘ বিহু সকলোৰে জীৱনত পুৰা সুখে ভৰি পৰক নে কি বোলো একদম সুখ ভৰি পৰক আকৌ আবার লগ পাম এই দিনটোতে আপোনালোকক তেতিয়ানো গেলি মোৰ সাবস্ক্ৰাইবাৰ কেতিয়া বাঢ়লি ভাল আছিল অলপমান লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু ৰাইজ কিয় নকৰে আপোনালোকে বেয়া লাগে ইমান কষ্ট কৰি ফেলে কৰো বোলো হাত বিষে যায় এনকে এনকে কেমেৰা কোৱালিটি ভাল নহয় সেইকাৰণে এডিটত অলপমান প্ৰব্লেম আহে কি কৰিম ৰাইজ উপায় নাই ফটো মাৰো ৰব গাইস চাক বেয়াৰো ফুল লগে ফেলে পুৰা একদম ফটো মাৰি চাক কাবাৰে এই চাক গাইস আমাৰ হিন্দি বেহাৰ এই হিন্দি বেহাৰ আমাৰ নবা কি থাকা এই হিন্দি নহয় এই হিন্দি বেহাৰৰ তলৰ পৰা আৰু এইয়া চাক ফুলো লগত লৈ আহিলো কাণত আৰু আগত দেখি আছে দুনিয়াৰ মানুহ ৰব মই দেখাই দি আছো এই চাক গাইজ দুনিয়াৰ মানুহ আছে খালি গাইজ এইটো আমাৰ ভেলা এইটো আমাৰ পুলু আমি ফটো মাৰিলো ভেলাৰ তলত এই চাক গাইজ এয়া নাম ধৰি আছে নাম ধৰা হোৱাই নাই এইফালে সৰু পাৰ্টিটো জ্বলে আছে দেখাই দিছো ৰব মই এই চাক সৰু ছোৱালীৰ খেলা এইবিলাক মানুহ আছে sit down গাইস সবে ফটা চটা লৈ আছে যাম ৰ এয়া ফটা ফটা দিয়া দি কৰি আছে নেকি বোলো তই ললি ৰ ল কৰ ৰ গাইস আমি ফুৰবা আইছো মাইনাইটো আৰু মই এয়া এনে আৰু গাড়ী লৈ ফেলে আমি ফুৰবা আইছো বাটে বাটে গাইস বিহু বুলি আমি ক'ত আছো জানেনে আমাৰ এটা ফিল্ডত মানে ক্ৰিকেট খেলা হৈ আছে বহুত মানুহ আছে আমি তিনটা আছো সুমি আছে মই আছো আৰু সিয়া আছে প্ৰত্যেক বছৰে হয় গাইস এতে হৈ থাকে মানে বহুত ভাল লাগে বহুত চলি আছে আপোনালোকক দেখে আছো আপোনালোকে চাই থাকক গাইস এয়া আমাৰ ফিল্ডত হৈ আছে ক্ৰিকেট চলি আছে প্ৰত্যেক বছৰে চলে গাইস এই চাক চলি আছে বাৰু বহুত হেন্তি চলি গাড়ী চাৰি বহুত হেন্তি চলি আছে তাতে আটা ভাৰি আছে ক্ৰিকেট খেলৰ আৰু আমি ফুৰবা আহিছো মাথাউৰিত গাইস আমি আহিছো আৰু বাকি কিটা আহি আছে এটা আহিলাক নতুনকে দল অকমান দেৰি হৈ গ'ল
বাকীকেইটা আহি আছে আমি এতিয়া ফুৰিব যাম যাই এইকেইটা গোটেইকেইটা আহি গ'ল কিন্তু আৰু দুটামান ৰৈ গ'ল এইকেইটা চাই দি চবে হাই দি হাই আমি এতিয়া ফুৰিব যাওঁ গাই যাই বহি লৈছি খেলা চাবৰ কাৰণে চাওক এইবাৰ আমাৰ এইবাৰ LPG মানে আমাৰ লেজা গাঁৱৰ মানে টিমটো খেলিব এইবাৰ এয়া খেলিব এতিয়া আমি চাওঁ হেৰিৰ পৰাই আমি ফিল্ডৰ পৰা আহিলোঁ এতিয়া আমি মাথাগুৰি যাই আছোঁ একদম যাওঁ যাই কি পাওঁ ঠিক নাই ক'ত যাবা এই সোণাহাট চাইডে যাওঁ সোণাহাট গেলি নাযাওঁ কিন্তু এনেকৈ যাই থাকিম আৰু এয়া গাইছ আমি যাই আছোঁ কিমান যাম আৰু গাইছ আজি হ'ল মাঘৰ 1 তাৰিখ আৰু আজি আমি আহিছোঁ আমাৰ মথাউৰি মন্দিৰত এয়া আমাৰ মথাউৰি মন্দিৰ মই চাৰিওফালটো দেখাই দিছোঁ এইটো কালি মেজিটো জ্বলাই দিছিল এয়া এইটো চাইডে নদী আছে এইটো এনে মানে ভজন ঘৰ আৰু মাথাউৰিটো অ'কে কালি তাৰমানে কি হ'ল ফুৰিবা আমি মেঘালয় আধাৰ পৰা ফিৰি আহিলোঁ সেইকাৰণে আৰু একো ব্লগ চগ বনোৱা নহ'ল ৰাতি আৰু তেনেকুৱা একো নহ'লে কাৰণে কালি নবনালোঁ মই বোলো কালি যাম যিহেতু মন্দিৰত তেতিয়া এড কৰি দিম তো মই সেইকাৰণে এড কৰি দিলোঁ সেয়া গাই যাই আছে মানুহবিলাক আবি পৰিল গাইছ আমি পৰিল মায়ে ক'ত খবৰে নাই গাইছ এইকেইটাক দেখছি না এইকেইটা এটা মন্দিৰত আহি ৰিলছ বনাই আছে দেখছি আৰু আমাৰ গাইছ মন্দিৰটো দেখছি না ইমান ধুনীয়া সৰু মোৰ কি ধুনীয়া চাফ বহুত পাত চাত পৰি আছে তথাপি তোক চাকচোন উৎপাত চাই উৎপাত চাও উৎপাত জয় ছাগলী এটা আপা কিটা বেটিং